আজি মছন্দৰী, ভেদাইলতা, নৰসিংহ মাছৰ লগত বনাম। পাতকেইটা বৰ ধুনীয়াকৈ ওলাইছিল, কুঁহ পাত। এতিয়া মই ৰেডি কৰি লৈছোঁ। এনেকৈ এতিয়া মই মিক্সিত পিচি ল'ম। এনেকৈ অলপ জ্বলা কৰি বনাম। এটা ভোট জলকীয়াও দি দিছোঁ লগতে। মই এতিয়া পিচি ল'ম ধুনীয়াকৈ। এইফালে মাছকেইটা ৰেডি কৰি লৈছোঁ। এতিয়া ফ্ৰাই কৰি ল'ম। মাছ কিন্তু কেইবাবিধৰ আছে দেই, চববিধৰ এটা এটা। পুঠি আছে, কাৱৈ মাছ আছে আৰু তোৰা, শিঙি মাছ দুটা আছে। জালত লগা মাছ হয়। চববিধৰে এটা এটা লাগিছিল। ভাবিলোঁ ভেদাইলতাৰ লগতে বনাই খাওঁ জ্বলা কৰি। অকণমান পিঁয়াজ ভাজি লৈছোঁ ৰঙচুৱাকৈ। ৰঙচুৱাকৈ ভাজিম পিঁয়াজখন। পিঁয়াজখন অলপ ৰঙচুৱা হ'ব দিম। হৈছে আৰু পিঁয়াজখন। এতিয়া মই পিচি লোৱা নৰসিংহখিনি এতিয়া মই দি দিম। এইখিনি এতিয়া অলপ টাইম মই লৰাই লৰাই ভাজিম। মই এতিয়া নিমখ হালধি এড কৰি দিম। বাকী আৰু ইয়াত মছলা একো নিদিওঁ মই। আপোনালোক সকলোৱে চাগে এনেকৈ বনাই খায়। মইনো কেনেকৈ বনাওঁ তাকে দেখাইছোঁ। অলপ টাইম এনেকৈ এতিয়া ভাজিম। ধুনীয়াকৈ সিজি গৈছে। ইয়াতে মই এতিয়া বইল কৰি থোৱা আলু অলপ দি দিম। এয়া ভাঙি লৈছোঁ, আলু এটা মই বইল কৰি লৈছিলোঁ। মই কিন্তু ভেদাইলতা এনেকৈ খাই খুব ভাল পাওঁ। এতিয়া মই পানীৰ জোখমতে দি দিছোঁ। এতিয়া অলপ উতলিবলৈ দিম এইটো। এটা উতল অহাৰ পাছত মই মাছকেইটা ইয়াতে এড কৰি দিম। এই উতল আহিছে আৰু এতিয়া মই মাছকেইটা ইয়াতে দি দিছোঁ। অলপ টাইম এনেকৈ এতিয়া সিজিব দিম। দেখিছেনে, ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ৰেডি হৈ গ'ল।